পোন প্ৰথমবাৰ বাবে আমাৰ বিক্ৰমে কঠীয়া তুলি শিকিবলৈ আৰম্ভ কেনেকুৱা লাগিছে ক'ব। গুড ইভিনিং এভৰিৱান, মই বিক্ৰম পুনৰবাৰ সকলো পিছলৈ বেবী গগৈ চেনেলৰ অন্য ভিডিঅ'লৈ। এতিয়া হৈছে শাওণ মাহ। এতিয়া আমাৰ মাহীটো কঠীয়া তুলি আছে। হাই কৰি দিয়া বাই বাই, হাই কৰি দিয়া। ইনষ্টাগ্ৰামত আছে, কি বুলি আছে? মিণ্টু বনিয়া বুলি আছে। আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব। এতিয়া মই তুলিম, আপোনালোকে চাই থাকিব দেই। পোন প্ৰথমবাৰ বাবে আমাৰ বিক্ৰমে কঠীয়া তুলিবলৈ শিকিবলৈ আৰম্ভ কৰিছে আৰু লগত আছে পেহীয়েকৰ জীয়েকৰ লগত কঠীয়া উঠাইছে, কাষতে আছে কঠীয়া উঠাই আছে। আপোনালোকে জানিছেনে নাজানা কমেণ্ট কৰি ক'ব। আৰু সি কঠীয়া তুলিবলৈ খুব ইচ্ছা কৰিছে, সেইটো কাৰণে মই পথাৰলৈ লৈ গ'লোঁ। আৰু কঠীয়াবোৰ একবাৰ চুটি চুটি হয়, সেইকাৰণে সৰু সৰুকৈ বন্ধা আছে। কেনেকুৱা লাগিছে ক'ব আপোনালোকে। দেখিছে আমাৰ পথাৰ দৃশ্য, চব ফিলে সেউজীয়া সেউজীয়া, চবেই মানুহে কঠীয়া ৰুইছে। আৰু সেইখন দেখিছে নেকি? সেইখন বালিগাঁও, এইখন বালিগাঁও, এইখন বালিগাঁও, দেখিছেনে? আৰু সেইটো আমাৰ পেহা, সেইটো আমাৰ পেহা আমাৰ খেতিত সহায় কৰি আছে। আৰু এইফালে বৰষুণ দিয়াই নাই, ৰাতিপুৱা কেতিয়াবা দিয়ে, সেইকাৰণে এতিয়া জানটো ভেটি দিছে। আজিতো আকাশতে কি কয় ডাৱ আছে, বৰষুণ দিবনি ৰাতিকে দিলে ভালেই বা মা। বৰষুণ নিদিলে কি হৈছে এতিয়া? বৰষুণ এতিয়া নিদিছে নহয়, কি হ'ব বাৰু? উঠিব ন, কিন্তু এইডোখৰ পানী নহ'ব নহয় এতিয়া। বৰষুণ দিলে ৰুম তেতিয়া। দেখিছেনে? এইখন নিচিনা এখন বালিগাঁও হয়, বালিগাঁও। সেইখন সেইখন মঠাই, সেইবিলাক গাই নদীও আছে। যদি আপোনালোকে এইফালে আহিছে তেতিয়া আমাৰ ঘৰ আছে, এইফালে অকণমান আহিব লাগিব। আৰু সেইজনী আমাৰ বৌ কঠীয়া তুলি এতিয়া চাহ পানী খাই আছে। মই এতিয়া কঠীয়া তুলি অকণমান ভাগৰ লাগিছে, সেইকাৰণে মই জিৰণি লৈছোঁ। এতিয়া মাহঁতে কঠীয়া তুলি আছে। এতিয়া মই লোকগীত এটা গাই দিম, আপোনালোকে শুনিব। যদি ভাল লাগে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে, ফেচবুকত চালে ফ'ল' কৰি দিব। যদি ইনষ্টাগ্ৰামত চাই আছে, যদি ইনষ্টাগ্ৰামত আপুনি মোৰ পেজটো ফ'ল' কৰি দিব। জেৰেঙা পথাৰত কান্দে জয়মতী ঐ, হাত প্ৰণশ্ৰামী বুলি আশীৰ্বাদৰ কৰা দূৰণিৰে পৰা, লৰ চৰণৰে ধূলি ঐ, লৰ চৰণৰে ধূলি। এ হৰি দুষ্ট ল'ৰা ৰজাই চাওদাঙক লগাই জয়মতীক মাতি আনিলা, জেৰেঙা পথাৰত টানি লৈয়ে জাৰি ঐ, শিমলু গছে বান্ধিলা ঐ, শিমলু গছে বান্ধিলা। এ হৰি বেটেৰে কোবাইলা, তপ্ত তেল ঢালিলা, সুধে তাইক স্বামী ক'ত বুলি, নকওঁ স্বামী কথা
নহওঁ মই বিধৱা মৰি যাম হাতে জোৰ কৰি মৰি যাম হাতে জোৰ কৰি যদি ভাল লাগে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ ইউটিউব চেনেলটো যদি ফেচবুকত চাইছে ফ'ল' কৰি দিব